hey guys, welcome back to my YouTube channel. So guys, আজি এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো গাইস, আজি এটা বিশেষ ৰেচিপি হ'বলৈ গৈছে। কি ৰেচিপি কি কথা গুটেখিনি কৈ আছো। তাৰ আগতে যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তো গাইস, আজি ৰেচিপিটো হৈ গৈ আছে চিকেন পোলাও ৰেচিপি। তো গাইস, ৰেচিপিটো বনাব এগৰাকী বিশেষ মহিলাগৰাকী আন কোনো নহয়, মোৰ বা হয়। তো গাইস, বেছি পলম নকৰি এতিয়া ডাইৰেক্ট লখিমপুৰ। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইস, আমি আহি বৰ্তমান আছোহি বাহঁতৰ ঘৰত, মানে ডাঙৰ বাহঁতৰ ঘৰত। বা আৰু মই দুইটাই আপোনাৰ চিকেন আনিবগৈ লাগিব। তো বজাৰখিনি কৈ আনোগৈ। তো গাইস, কেনেকৈ কি কৰিব কি নকৰিব কেনেকৈ বনাব গোটেইখিনি আপোনালোক দেখাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বজাৰ কৰি আহোঁ ব'লক। 300 অ'কে। পোলাও কাৰণে চিকেন অ'কে। তো গাইস, চিকেনটো পূৰা লৈ লওঁ। তো গাইস, পূৰা বজাৰ চজাৰ কৰি মেলি আহি পাই গ'লোহি। এইফালে দেখিছে আপোনাৰ চিকেন। তো চিকেন 1 কেজি লোৱা হৈছে। এইফালে আপোনাৰ শাক চব্জি কেইটামান অনা হৈছে। তো গাইস, এতিয়া এইখিনি চব্জি দিওঁ। এতিয়া বাকীখিনি আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। পিঁয়াজ ৰেডি কৰি লোৱা হৈছে। এইফালে আদা নহৰু কাটি আছে ৱাইফে। তো আজি কি বাহঁতৰ ঘৰত পূৰা পোলাও খাম নে কি? অ'কে। পূৰা গৰম উঠি গ'ল বজাৰ চজাৰ কৰি আহি। এইফালে ভাগিন বহি আছে। ভাগিনে হেৰি আপোনাৰ মীনা বজাৰ পৰা অনা এইটো একদম লৈ তাই। তো গাইস, বস্তু বাহনিবিলাক যোগাযোগ কৰি আছে আৰু। ৰেচিপিটো কেনেকুৱা হ'ব বাৰু কওকচোন অকণমান। আপোনাৰ বৰ্তমান এতিয়া আমি গাজৰ আৰু বিন লৈ লৈছোঁ আৰু আদা অলপ থেতেলিয়াই ল'ব লাগিব। পিঁয়াজটো কটা হৈছে। অ'কে। আৰু লং ইলাচি আমাৰ ৰিফাইন তেলত আমি ভাজিম। চাউলটো বৰ্তমান তিয়াই ৰাখি থৈছোঁ। তো গাইস, এইখিনি পূৰা ৰেডি হৈ আছে আৰু ইয়াত আপোনাৰ চাউল আপোনাৰ তিয়াই থোৱা হৈছে। এইটো আপোনাৰ বাসমতি নহয় জানো? তো গাইস, এয়া বাসমতি ৰাইচ লোৱা হৈছে। গাইস, পূৰা টেষ্টি হ'ব বুলি ভাবিছোঁ। তো কি হয় চাওঁ, বনাই লওঁ। আপোনালোকক গোটেইখিনি দেখাই আছোঁ কেনেকৈ কি কৰিব, কি কি দিব লাগিব, কি কি দিব নালাগিব গোটেইখিনি আপোনালোকক কৈ আছোঁ। তো বৰ্তমান এইখিনি কাটি লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো গাইস, বাহঁতৰ ঘৰত চাওক কি ধুনীয়া আপোনাৰ এইটো এই বস্তু থোৱা একদম পূৰা। তো ইয়াৰ পৰা এতিয়া আমি একদম মছলা চছলাখিনি উলিয়াম। তো ইয়াত ইনগ্ৰিডিয়েণ্ট কিছুমান আছে। তো এইখিনি দৰকাৰ হ'ব। তো সেইকাৰণে পূৰা উলিয়াই লোৱা হৈছে। তো বাকী ইয়াত এনেকৈ বস্তু থৈ দিয়া হয়, মজা আৰু এইটো। ইয়াত দেখিছে আপোনালোকে বাটাৰ, এইফালে আপোনাৰ ক্ৰীম, এইফালে আপোনাৰ কাজু, লং ইলাচি, এইফালে এইটো আপোনাৰ খিচমিচ। তো এনেকৈ কৰি যিখিনি লাগে আৰু ব্লেক পেপাৰ এইবিলাকো আছে। তো গাইস, সেইখিনি গোটেইখিনি আপোনালোকক দেখাই আছোঁ। পূৰা মছলা এনেকৈ টেমাই এনেকৈ থ'লে একচুৱেলি কি হয় আপোনাৰ ঘৰত বিচাৰি পোৱাত সহজ হয়। আৰু ইয়াত আপোনাৰ ধনিয়া পাউডাৰ, এইফালে ৰেড চিলি, এইফালে গৰম মছলা, এনেকৈ ব্লেক পেপাৰ এনেকৈ কৰি এইখিনি আছে। এইফালে পাঁচফোৰণ। তো মানে গোটেইখিনি একদম ধুনীয়াকৈ থৈ দিয়া হৈছে। তো এইখিনি গোটেইখিনি দৰকাৰ হ'ব। কিন্তু বাহঁতৰ কেৰাহীবিলাকৰ লগত আমাৰ কেৰাহীবিলাক নিমিলে। আমাৰ অকণমান লাজ পাইছা নি? নাজানো। বিন আৰু গাজৰ হৈ গৈছে ৰেডি। এফালে পিঁয়াজ দিছে, আদা। তো গাইস, এইটো আপোনাৰ এইটো কিলা ঘিউ আৰু এইফালে চাউলটো আছে আপোনালোকে দেখিছে। তো এতিয়া এয়া আপোনাৰ এইটো পাতি দিয়া হৈছে পাত্ৰটো। তো গাইস, এতিয়া একদম আৰম্ভ হ'ব। তো গাইস, ইয়াত শুকান জলকীয়া লৈ লোৱা হৈছে। এইফালে আপোনাৰ তেজপাতা আৰু লং ইলাচি, এইটো কি কয় দেই আপোনাৰ কি কয় ডালচিনি না এনেকৈ কিবা এটা কয়। তো গাইস, এইফালে পূৰা গোটেইখিনি লৈ লোৱা হৈছে। কুকাৰত লৈছে, মানে কুকাৰত সুবিধা হয় আপোনাৰ। তো গাইস, এইফালে ৰিফাইন দিয়া হৈ গ'ল। ৰিফাইনটো চাওক কিমান কোৱাণ্টিটিত দিয়া হৈছে, আপোনালোকে ভালকৈ চাই লওক। এইটো মানে নিজে উমানত হেৰি কৰি ল'লে হ'ব ন? উমানত কৰি ল'লে হ'ল। অ'কে। ৰিফাইনটো নাই, আদাৰ যিটো নেকি ৰসটো সেইটো দি দিয়া হৈছে। এইফালে পিঁয়াজটো পূৰা দি দিয়া হ'ল। গোটেই মানে আপোনাৰ ইনগ্ৰিডিয়েণ্টখিনি দি দিয়া হৈছে। শুকান জলকীয়া
বৰ্তমান এইটো কি হৈ আছে পোলাওটো বনিব ন মাংসটো পিছত বনোৱা হ'ব এইটো মানে পিঁয়াজটো অকণমান ব্ৰাউন হ'ব লাগিব তো এতিয়া আপোনাৰ এইখিনি দি দিয়া হ'ব আপোনাৰ এইটো কি কয় বিন আৰু আপোনাৰ গাজৰ পূৰা ইয়াত দি দিয়া হ'ব এইখিনি দিব তো ইয়াত দেখিছে তো গাইজ পূৰা দি দিয়া হৈছে লৰাই দিব ধুনীয়াকৈ তো গাইজ এতিয়া আপোনাৰ এয়া খিচমিচ আৰু কাজু লোৱা হৈছে তো এইটো আপোনালোকে তিয়াই ল'ব পাৰে তিয়াই ল'ব আৰু আমাৰ এইখিনি মানে আপোনাৰ ধুনীয়াকৈ তিয়াই ঠিক কৰি লোৱা হৈছে ধুই মেলি তো গাইজ এইটো পূৰা আপোনাৰ এইখিনি আমি ইয়াত এড কৰি দিম ইয়াত দেখিছে অকণমান লৰাই দিব ধুনীয়াকৈ আপোনালোকৰ জোখাই নিমখ দি দিব নিমখটো আপোনালোকে জোখত দিব তো গাইজ আপোনালোকে মনত ৰাখিব ইয়াত কি দিছোঁ তো এইখিনি দিব লাগিব আপোনালোকে তো ইয়াত পূৰা দি দিয়া হ'ল এইখিনি কাজু আৰু আপোনাৰ কিচমিচ তো ইয়াৰ অকণমান সময় ইয়াক হেৰি হ'ব লাগিব ইয়াত কি দিয়া হ'ব তো এতিয়া বাসমতি ৰাইচ এড কৰা হ'ব চাউলটো আমি আগতে তিয়াই লোৱা হৈছে আপুনি এঘণ্টামান তিয়াব এঘণ্টা কিন্তু বেছি তিয়ালে বেয়া ন তো গাইজ পূৰা চাউলটো দি দিয়া হ'ল দেখিলে চাউলটো দিয়া আছে এতিয়া এনেকৈ লৰাই দিব চাউলটো অলপ ব্ৰাউন কালাৰ হ'ব লাগিব তো গাইজ এতিয়া চাউলটো মানে অকণমান ব্ৰাউনি হ'ব লাগিব তো ব্ৰাউন কালাৰ হ'ব লাগিব অলপ এইটো তলত লাগিব নালাগে অলপ লৰাই দিছোঁ তো গাইজ তলত লাগিব নালাগে এয়া পূৰা ব্লেক পেপাৰ দিয়া হৈছে তো এইখিনি পূৰা মিক্স কৰি দিব লাগিব এতিয়া মাংসৰ কাৰণে এইটো কুকাৰ পাতি দিয়া হৈছে ধুনীয়াকৈ তো গাইজ এইফালে মাংসটোৰ কাৰণে পূৰা তেল দি দিয়া হ'ল তেলটো আপোনালোকৰ নিজৰ পৰিমাণত লৈ ল'ব এইটো ধুনীয়া গৰম হৈ আছে আমাৰ তো এইফালে মাংসটো মিটটো 1 কেজি লোৱা হৈছে তো গাইজ এইফালে এইটো মাংসৰ কাৰণে আপোনাৰ আদা নহৰু পিঁয়াজ জলকীয়া চব দি দিয়া হ'ল তো এইফালে বিৰিয়ানীটো লগাই দিয়া হৈছে দুইটা চাইডে লগাই লৈছোঁ কি হয় হ'ব আৰু মানে বাই ডিৰেকশ্যন দিছে অকণমান ময়ো লাগি দিছোঁ অলপ হেল্প কৰি দিছোঁ আৰু এইটো ব্ৰাউন হ'ব লাগিব অলপ এইফালে ঘিউ এড কৰা হৈছে দেখিছে আপোনালোকে এনেকুৱা সৰু ঘিউ এটা পূৰা দি দিব ন গোটেইটো দিব লাগিব নে গোটেইটো দিব পাৰি নিশ্চয় অনুসৰি নিজৰ জোখাই দি দিব কাৰণ চাউলটো আমাৰ অলপ বেছি আছে সেইকাৰণে দি দিয়া হৈছে গোটেইখিনি গাইজ স্মেলটো বিৰাট ধুনীয়া আহিছে মানে একদম পূৰা লেটেষ্ট স্মেল আহিছে তো দেখিছে কালাৰটো কেনেকুৱা হৈছে তো এনেকুৱা হ'ব লাগিব তো আৰু অকণমান সময় থাকিব লাগিব ইয়াৰ পিছত আপোনাৰ পানী এড কৰা হ'ব ন গৰম পানী এড কৰা হ'ব এইফালে পূৰা মাংস দি দিয়া হৈছে দেখিছে এইফালে কালাৰো হিলাই আছে এনেকৈ মাজে মাজে লৰাই থাকিব নহ'লে লাগি দিব ন তো ইয়াৰ অকণমান সিজিব দিছে এইফালে মছলা ৰেডি কৰি থকা হৈছে এইটো কি ধনিয়া আৰু ৰেড চিলি দিয়া হ'ল মিট মছলাটো দিছে একেলগতে মানে মিক্স কৰি লওঁ যে বস্তুটো তো সেইফালে আপোনাৰ ব্লেক পেপাৰ দিয়া আছে ব্লেক পেপাৰ মানে আপোনাৰ জালুকৰ গুড়ি ইয়াত অলপ গৰম পানী দি দিব এনেকৈ মিক্স কৰি লোৱা হ'ব ন এইটো মিক্স কৰি ল'ব লাগিব এইটো কিহত দিয়া হ'ব এইটো মাংসৰ কাৰণে ন দেখিছে কি ধুনীয়াকৈ মছলা ৰেডি কৰিছে এইটো নিমখ অলপ এড কৰি ল'ব লগত দি দিছোঁ আৰু নিজৰ একদম পূৰা চব্জি জোখত দি দিব এইফালে হালধি গুড়া অলপ দিয়া হৈছে এই পেষ্টটো দি ধুনীয়া লাগিছে আপোনাৰ চাওক একদম মজাকৈ বনাই ল'ব এনেকৈ তো আজি দেখিয়ে মানে একদম পূৰা একদম বিৰাট মস্তি লাগিব খাই যেন লাগিছে একদম পূৰা গোন্ধও বিৰাট মজা মলমলাই আছে তো গাইজ এইফালে আপোনাৰ এই মছলা গুলি লোৱা মছলাখিনি ইয়াত মাংসত দি দিয়া হৈছে চাওক এইখিনি পূৰা ধুনীয়াকৈ মিক্স কৰি দিব মিক্স হ'ব লাগিব তো ইয়াক অকণমান ঢাকন দি মাংসটো অকণমান সিজিব দিয়া হৈছে তো গাইজ এইফালে গৰম পানী এড কৰা হৈছে পানীটো আপোনালোকে গৰম কৰি ল'ব জোখত দিব লাগিব ন মানে চাউলটো সিজা জোখত নে কি চাউলটো সিজা জোখত দিব লাগিব চাউলটো সিজা জোখত দিলে হ'ল তো ইয়াক এতিয়া ঢাকন মাৰি দিয়া হ'ব নেকি ঢাকন মাৰি পেলাই চিটি মাৰিব দিব লাগিব অঁ এইটো চিটি মাৰিব লাগিব চিটি কেইটামান মাৰিব লাগিব এটা তো চিটি ইয়াৰ এটা মাৰিলে এইটো পূৰা কমপ্লিট ৰেডি কালাৰ বিৰাট ধুনীয়া আহিছে আৰু স্মেলো বিৰাট ধুনীয়া আহিছে খাই একদম ইয়ামি লাগিব মজা লাগিব ন ইয়ামি
এইটো মই বিলাহীটো এড কৰি বিলাহী এড কৰা হ'ল ইয়াত মাংসত আলুটো এড কৰি দিয়া হৈছে লগতে আলুটো দি পূৰা বিলাহী আলু দিয়াৰ পিছত এনেকৈ হিলাব লাগিব মিক্স কৰি দিব আৰু এনেকৈ টমেট' কেঁচাপ অলপ দিয়া হৈছে ইয়াত তো গাইছ এইফালে ক্ৰীম দি দিয়া হৈছে এতিয়া বৰ্তমান আমুল ক্ৰীম দিয়া হৈছে জোখত দিব লাগিব ন জোখত দিলে হ'ল হেৰিয়ত মানে আমুল ফুলটো দিলে বেছি ভাল টেষ্টটো অলপ বেছি ভাল হয় চিকেন যে তাৰ কাৰণে আমুলটো দিলে বেছি সুবিধা হয় চেঞ্জেবল কালাৰ দেখিছে আপোনালোকে প্ৰথমতে ৰেড আছিলে এতিয়া অকণমান য়েল্ল' হৈ গৈছে দেখিছে মানে একদম দিয়াত মস্তি হৈছে অলপ পানী এড কৰা হ'ব এতিয়া পূৰা একদম ঢাকনা দি হ'ব কেইটা চিটি মাৰিব এতিয়া চিটি দুটা লগাই দিম মই তো দুটা চিটি লগাই দিয়া হ'ব ফিলিংটো আপোনাৰ একদম জোখত দিয়া হৈছে দেখিছে এইটো দুটা চিটি এইটো এটা চিটি হ'লে দুইটা ৰেডি হ'ব তো গাইছ এইফালে পূৰা হৈ গ'ল চিটি মাৰিলে দেখিলে এতিয়া ইয়াক অফ কৰি দিয়া হ'ল এইটো মাংসটো হৈ গৈছে মাংসটো এতিয়া নিজে ভাতটো যাব লাগিব তাৰপিছত ইয়াক খোলা হ'ব এইফালে আপোনাৰ পোলাও পূৰা বনি আছে এইটো হোৱা নাই এইটো হ'বলৈ সময় লাগিব এইটো চিটি মাৰক তো গাইছ এইটো অলৰেডি হৈ গৈছে এইটো গেছ বন্ধ তো এইটো ভাপত এতিয়া অকণমান ভাপটো যাব লাগিব তো মাংসটো আপোনাৰ ভাপটো গৈ শেষ হৈছেগৈ আৰু তো এইটো আপোনাৰ পোলাওটো ভাপটো নিজে নিজে যাই শেষ হ'ব লাগিব তাৰপিছত খুলিম আৰু A few moments later. তো গাইছ চাওক ফাইনেল আপোনাৰ মাংস কি মস্তি কালাৰ উঠিছে চাওক তেলটো ওপৰত আহি গৈছে দেখিছে নাই একদম পূৰা গাইছ এইফালে চাওক আপোনাৰ একদম পোলাও মস্তি একদম পোলাও কালাৰ তো সেইফালে আপোনাৰ মাংসটো দেখিছে একদম এইটো মাংসটো এইফালে একদম পূৰা ভাগিনৰ কাৰণে দেখিছে একদম মাংস পোলাও দি দিছে তো টেষ্ট কৰ তাৰপিছত কবি পূৰা দিছে আৰু মাই গড কেনেকুৱা হৈছে সেই দিলে এইফালে ৱাইফৰ তো কেনেকুৱা আছে টেষ্টি না ভিনি কেনেকুৱা আছে মিঠা ন মজা আছে তো এইফালে ভাগিনে পূৰা দিছে 3বাৰমান ল'লে কেনেকুৱা আছে 4বাৰ বাহ মজা হৈছে ন অ'কে তো গাইজ টেষ্ট কৰি চাওঁ মজা একদম বিৰাট ধুনীয়া আছে তো গাইজ আপোনালোকে এনেকৈ বনাই খাই চাব বিৰাট ধুনীয়া বনাইছোঁ দেই কমপ্লিমেণ্ট দিছোঁ কিন্তু এতিয়া পূৰা মানে চুটাই লওঁ তো গাইজ আপোনালোকে ৰেচিপিটো দেখিলে ৰেচিপিটো খাই বিৰাট টেষ্টি লাগিলে তো বাকী যিয়ে নহওক সেইদিনাখনি আপোনাৰ খাই বৈ আমি আহিলোঁ তো গাইজ আজি এতিয়া মই ঘৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ঘৰতে শেষ কৰিছোঁ চিকেন পোলাও ৰেচিপিটো আপোনালোকে দেখিলে আপোনালোকে নিজে ঘৰত ট্ৰাই কৰিব পাৰে বিৰাট মস্তি লাগিলে আপোনালোকে ইনগ্ৰিডিয়েণ্টবিলাক কি লাগিব কি নালাগে গোটেইখিনি আপোনালোকে গম পালেই তো গাইজ এইখিনি আপোনালোকে যোগাৰ কৰি আপোনালোকে নিজে ঘৰত বনাই খাই চাব তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো চাই যে আপোনালোক ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো টিল দেন টাটা বাই বাই